লাইট টিভি ওই গুডু আরে বাড়ি সারি নাযাবি দেই এবার রাসেল ভাইপার অলছি বলে চাইরা ফেলে বাতৰি দেখছা না থৈ দিয়ে অসমীয়া পৰ্টেলৰ বাতৰি তাৰ বাতৰি চালি বিছনাৰ তলতে লুকে থাকবা লাগব তাৰ মতে কেইবাৰ পৃথিৱী ধ্বংস হল কেইটা ভাইৰাছ আহিল বাদ দি তাহাৰ বাতৰি ক'ত যায় গুডু ৰাসেল ভাইপাৰ অলছি শুনছা না শুনা নাই ঘূৰি নুঘূৰিবি দেই জজাৰুতে ফৰেষ্টৰ মানুহ ঘূৰি আছে ৰাসেল ভাইপাৰক ধৰি দিবা পাৰলি বোলে 50,000 টকা পুৰস্কাৰ দিব গম পাইছা না বাপ্পা ও মানুহ মাখাৰ কি হৈছে এই ৰাসেল ভাইপাৰে মানুহ মাখাৰ মাথা চাথা গৰম কৰি দিছে অলবা নৰা হৈছে ৰাসেল ৰাসেল ও ৰাসেল ৰাসেল ভাইপাৰ ভাইপাৰ ও ভাইপাৰ ভাইপাৰ নে 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 ৰে নে নে আইনুৱে My name is Russell Viper. মোৰ নামতে গোটেই অসম তুলপাৰ বাহ ইংলিছ কবা জানা দেখোন আমেৰিকাৰ পৰা আহিছা নাকি মই নেপাল ভূটান নাগালেণ্ড মণিপুৰ ঘূৰি ঘূৰি অসম আহি পাইছো সব ভাষা কবা জানো মই হয় নেকি তুই বেছে কাৰ পাৰমিশন লৈ অসমত সোমাইছা আমি যাবা লাগিলে দেখোন আধাৰ কাৰ্ড দেখাবা লাগে দেখো তোৰ আধাৰ কাৰ্ড মই হলো ৰাসেল ভাইপাৰ মোক আধাৰ কাৰ্ড খুজবা সাহস পালি তই মোক ধৰবা পাৰলে চৰকাৰে কিমান পুৰস্কাৰ দিব গম পাইছা শুনছো ৰ 50,000 পুৰা 50,000 আৰু তুই সেই ৰাসেল ভাইপাৰক আধাৰ কাৰ্ড খোজা ইসকি সজা মিলেগা বৰাবৰ মিলেগা মই মানে এনেহে কৈছো মইতো তোৰ বন্ধু হবা খুজো বিদ্যা মই কিন্তু মানুহৰ লগত বন্ধু চন্ধু নহং দে কৈ দিলো আমাৰ কিতাপতে আছে মানুহৰ বিশ্বাস নাই বেলেগ জন্তুক বিশ্বাস কৰবা পাৰলিও মানুহক বিশ্বাস কৰবা নৰা বিশ্বাস নকৰা যদি বস্তু এটা লৈ আহো ৰ নে 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 ৰে নে নে এই চা তোৰ কাৰণে মই গোলাপ ফুল লৈ আহিছো বা বৰ ঠৌগা ফুল আনছা দেখোনে গন্ধটোৱে মস্ত ঠৌগা দে শুনিছাচোন বা কি সুন্দৰ গন্ধ আহা হাও মোৰ মাথাটো ঘূৰোহেন কৰছি দেখোনে কি শুনবা দিলে তই কি শুনবা দিলি কাই মোক বান্ধি থৈছা খুলি দি বুলি কৈছো মই বানছো মই বল লেভেল দিছিলি না কেনে ইটা তোক মই ফৰেষ্টক দি 50,000 টাকা লম তুই ফুল শুনবা দি এইহে কৰলি তোৰ মই কি কৰছিলো হা খুলি দি বুলি কৈছো ভালক বলে কি কৰছিলো মানে কি কৰা নাই তই তোৰ কাৰণে মানুহ অলবা নৰা হৈছে হহে যাবি ৰাসেল ভাইপাৰ আতংকৰ সৃষ্টি কৰি দিছা চাৰিওফালে মানুহ অলবা নৰি মই কৈছো নেকি মই পৰিয়াল লৈ ফুৰবা আহিছো অসমৰ ফালে তোমাৰ নিউজ চেনেল মাখাইহে ইমান হাল্লা কৰি আছে তাতে মোৰ কি দোষ হিগলা বাদ দি এটা তোক ফৰেষ্টক দিবা লাগব না যাবি অসমৰ পৰা চিধা কথা ক ফৰেষ্টক দিলে চিৰিয়াখানাত বন্দী কৰি থৈ দিব তাতকে তই মোক এৰি দি তোক মই একো নকৰো মোক জংঘলত যাবা দি মই জংঘলত গুচি যাম সঁচানা চাবিতো নেগলি কিন্তু কথা বেয়া হ'ব কৈ দিলো যাম দে মই ফুৰবা আহিছিলো অসমত তোহাত ধৰি মই থাকবা নৰলো শান্তিত গোটেই তোহাৰে হৈছে গোটেই পৃথিৱীখন চাৰিওফালে খুলি দি মই তিৰিচৰলৈ গুচি যাম অসমৰ পৰা যা অসমত নাই ভি আৰু